নাছিল একো নাই কোৱা নাই এইবিলাক মই মানি ল'ব নোৱাৰো আমাৰ দুখন খুবেই মিল। নমস্কাৰ, আপোনালোকে চাই আছে সত্য দ্য ট্ৰুথ। অসমৰ মঙলদৈৰ পৰা এক মৰ্মান্তিক ঘটনা। বিবাহৰ ঠিক আগতেই ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ হয় ধনমণি ভট্ট নামৰ এজন যুৱক। দৰঙৰ গেৰিমাৰী গৃহৰ চহৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছিল। তেওঁৰ মৃত্যুৱে উদ্বেগ প্ৰকাশ কৰিছে আৰু ইয়াৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত অব্যাহত আছে। ধনমণিৰ বিয়া শীঘ্ৰেই হোৱা কথা আছিল, যাৰ ফলত তেওঁৰ পৰিয়ালৰ বাবে এই গোচৰটো আৰু অধিক হৃদয় বিদাৰক হৈ পৰিল। এই দুৰ্ভাগ্যজনক পৰিঘটনাৰ কাৰণ কি সেই কথা উলিয়াবলৈ কৰ্তৃপক্ষই অধিক সবিশেষ তদন্ত কৰি আছে।